নমস্কাৰ আৱাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা প্ৰসিদ্ধ টাইম আলোচনীয়ে প্ৰকাশ কৰা 2021 চনৰ বিশ্ব প্ৰভাৱশালী 100 জন ব্যক্তিৰ ভিতৰত তিনি ভাৰতীয়ও স্থান দখল কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে ইয়াৰ উপৰিও চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী অধিকাৰী অদূৰ পুনাৱালায়ো এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে টাইম মেগাজিনে এই তালিকা প্ৰস্তুত কৰিবলৈ 6টাকৈ বিভাগৰ পৰা নাম মনোনীত কৰে এই বিভাগকেইটা হৈছে আইকন পায়োনিয়াৰ টাইটানছ আৰ্টিষ্ট লিডাৰ্ছ আৰু ইনোভেটৰ্ছ CNN সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক ফাৰিদ জাকাৰিয়াই এই প্ৰসংগত উল্লেখ কৰি লিখে যে স্বাধীনোত্তৰ ভাৰতৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা তিনিগৰাকী ৰাজনৈতিক ব্যক্তি হৈছে ক্ৰমে জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোদী আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্দয়ী ৰাজনীতিৰ বিশ্বত পৰিচিত হ'ব পাৰিছে বুলিও তেওঁ উল্লেখ কৰে কোভিডৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন প্ৰস্তুত কৰি দেশবাসীৰ লগতে অন্য দেশকো সহায় কৰিবলৈ সক্ষম হোৱাৰ বাবে চিৰাম ইনষ্টিটিউটৰ কাৰ্যবাহী প্ৰমুখ অদৰ পুনাৱালাৰ নাম প্ৰভাৱশালী ব্যক্তিৰ তালিকাত থকাটো অৱশ্যম্ভাৱী আছিল বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট